নমস্কাৰ সকলোকে স্বাগতম জনাইছো এটা নতুন ভিডিঅলৈ আগৰ ভিডিঅটোত আমি ৰোমান সংখ্যাসমূহ কেনেদৰে লিখা হয় সেই বিষয়ে এটা ভিডিঅ দিছিলো সেই ৰোমান সংখ্যাৰ ওপৰতো এক্সাম বিলাকত প্ৰায় কোৱেশ্চন অহা দেখা যায় এক নম্বৰৰ কাৰণে হলেও এটা কোৱেশ্চন আহে গতিকে আজি ভিডিঅ'ত আমি বাইনাৰী নাম্বাৰছ কেনেকৈ লিখা হয় বা উলিওৱা হয় সেই বিষয়ে আগবঢ়াম Binary is the language of computers and digital system. Computer use binary because they work with two states. On represented by 1 and off represented by 0. এতিয়া আমি এই 10 সংখ্যাটোক কেনেদৰে বাইনাৰী ৰূপত লিখা হয় সেইটো উলিয়াম আহক ডেসিমেল নাম্বাৰছত পাৱাৰছ অফ 10 ব্যৱহাৰ কৰা হয় তেনেদৰে বাইনাৰী নাম্বাৰ সিস্টেমত পাৱাৰছ অফ 2 ব্যৱহাৰ কৰা হয় সেই কাৰণে আমি এই 10ক 2 এ হৰণ কৰি যাম চাব হা 2 5 গুণ 10 এফালে কি ৰল আপোনাৰ মিলি গল 2 5 গুণ 10 গতিকে এফালে 0 হল হয়নে এবাৰ কৰিম 2 এ 2 দুগুণে 4 হয়নে 2 দুগুণে 4 মিলি গল এফালে হল 2 দুগুণে 4 এফালে এক এটা মানে ভাগহে থাকিলে গতিকে এফালে হ'ব 1 আকৌ 2 2 এ কৰিম 2 গুণে 2 এতিয়া আপোনাৰ মিলি গল ভাগহে থাকিলে 0 তাৰপিছত যেতিয়া আমি এটো লিখিম তলৰ পৰা ওপৰলৈ যাব গতিকে 1 0 1 0 এটো হ'ব কি আপোনাৰ 10 আৰু এতিয়া 10 টোক আমি আকৌ বাইনাৰীলে নিয়া দেখালো এতিয়া বাইনাৰীটো যদি এনেকে এটা সংখ্যা দিয়ে হেতু আমি ডেসিমেললে কেনেকৈ নিম হেতু জানো হক এতিয়া এটো কৰিবলৈ আমি এনেকে পাতিব লাগিব যেন 1 0 1 0 মানে তাৰছত আপোনাৰ 0 টো হ'ব 0 into 2 to the power 0 এফালে আহিব এফালে এনেকৈ আহিব বেসটো আমি 2 কাৰণে 2 লৈছো এতিয়া আহিব 1 into কি হ'ব 2 to the power 1 তাৰপাছত 0 টো আহিব 0 into 2 to the power 2 plus এবা 1 টো কি হ'ব 1 into 2 to the power 3 এবা আমি এখিনি কৰি গলে হ'ব এফালেটো কিমান হ'ব এফালেটো 0 হ'ব হয়নে তাৰপিছত 2 গুণে 2 প্লাস এফালে কিমান হ'ব 0 2 গুণ 4 4 দুগুণ 8 মানে 2 to the power 3 মানে 2 into 2 হয়নে এফালে কিমান 2 দুগুণ 4 4 দুগুণ 8 8 প্লাস 2 8 প্লাস 2 8 9 10 দেখিছেনে এটো কেনেকৈ ওলালে আৰু এটা কৰি দেখাইছো মই তেতিয়া আপোনালোকে নিশ্চয় গম পাব আহক তেতিয়া হলে আমি বেলেগ এটা সংখ্যা লৈ কৰি চাও এতিয়া আমি লোৱা সংখ্যাটো হ'ব 25 যদি আমি 25 টো কেনে ধৰে বাইনাৰীলে নিম চাও হক প্ৰথমতে আমি 25 পাতিম 2 গুণে 2 দুগুণে 4 24 হল তেতিয়া হলে 1 ভাগে থাকিলে 2 গুণে 12 মিলি গল এফালে 0 হল 2 3 গুণে 6 মিলি গল 0 হল 2 গুণে 2 এফালে ভাগহে 1 থাকিলে দেখিছেনে তেতিয়া হলে এটো তলৰ পৰা ওপৰলৈ যাব 1 1 0 0 1 এতিয়া এই বাইনাৰী নাম্বাৰটো আমি ডেসিমেললৈ নিচাম আগৰ দৰে পাতি লম 1 1 0 0 1 25 ৰ বাইনাৰীটো আমি পাইছিলো কিমান যে আমি পাইছিলো 1 1 1 0 0 1 এটো আমি এতিয়া ডেসিমেললৈ নিব লাগিব প্ৰথমতে আমি কৰিম যেন 1 into 2 to the power 0 plus 0 plus 0 0 0 ইমান 0 হ'ব তাৰপিছত কি হ'ব যে 1 into 2 to the power 1 2 3 plus 1 into 2 to the power 4 এতিয়া কিমান হ'ব 2 দুগুণ 4 4 গুণ 8 8 গুণ 16 তাৰপিছত এফালে কিমান হ'ব আপোনাৰ 2 গুণ 4 4 গুণে 2 গুণ 4 4 গুণে 8 প্লাস এফালে এটো 2 to the power 0 যদি ইয়াৰ ভ্যালু নাই তেতিয়া হলে এটো অনলি 1 এটা আহিব এতিয়া 16 4 এ কিমান 20 20 4 24 24 এ 25 গতিকে আমি গম পালো না 25 তেনেদৰে আৰু এটা মই আপোনালোকক উলিয়াব দিছো আপোনালোকে এটো ঘৰত হোমৱৰ্ক কৰিব ঠিক আছে আৰু কমেন্টত কি পালে জনাব যদি ভিডিওটো আপোনালোকক অকমান হলে সহায় কৰিছে বুলি ভাবিছে তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিওটো লাইক কৰি ফ্ৰেণ্ডছৰ সৈতে শ্বেয়াৰ কৰিব ধন্যবাদ